হেল্ল' মই এনে এই ভাইটি মোৰ এখন তাৰমানে শ্বৰ্ট ফিল্ম এখন আহিছে হা তাৰমানে আপোনাৰ কেমেৰাটো লাগিছিলে মই আপোনাৰ হেৰিৰ পৰা কৈছিলোঁ ৰঙিয়াৰ পৰা কৈছিলোঁ অঁ আপোনাৰ তাৰমানে মোৰ শ্বৰ্ট ফিল্ম এখন হ'ব আৰু কাৰণে মই বনাই আছোঁ আৰু এই স্ক্ৰিপ্টটো আপুনি ভিডিঅ' কৰি দিব লাগিছিলে পাৰিবনে বিয়া আছে বিয়া মানে আপোনাৰ ধৰি দিম আৰু টাইমটো আপোনাৰ কেতিয়া কৰিব লাগে কেতিয়া হ'ব আপোনাৰ ধৰক হেৰিমানকলৈকে হ'ব আৰু দুৰ্গা পূজাৰ আগে হ'ব আৰু মোৰ বিয়া আছে আপুনি আপোনাক ডেটটো দিম যিটো ডেটত আপুনি খালী আছে সেইটো ডেটটোত আমাক কৈ দিলেই হ'ল সেই ডেটটোত কৰি দিম আৰু ফিল্মখনৰ শ্বুটিংটো অঁ হা তাৰমানে আপোনাৰ এজন ভাল হেৰি আপোনাৰ এই নলবাৰী গ্ৰাফিকা বুলি যে কয় তেখেতে নাম্বাৰটো দিলে যি ক'লে আপোনাৰ বোলে ডাঙৰ কেমেৰা আছে তেখেতে দিলে কৈছে ডাঙৰ কেমেৰা আছে হেমু বুলি এজন ল'ৰা আছে তেখেতৰ লগত কণ্টেক্ট কৰক আপুনি কি কৰিব এতিয়া কওকচোন ডেটটো মানে মোৰ ফালৰ পৰা ডেটটো দিলে আপুনি ডেটটো ক্লিয়াৰ কৰিব পাৰিব আপুনি কেনেকৈ ডেটটো দিব মোৰ ফালৰ পৰা ক্লিয়াৰ নহ'লে মই আপোনাক ডেট দিব লাগিব আপুনি সেই ডেটটোত যদি বিয়া থাকে তেতিয়া নোৱাৰে বুলি কৈছে যেতিয়া আপোনাৰ সেই ডেটত বিয়া নাই তেতিয়া আপুনি কৰিব পাৰিব এতিয়া আপুনি ডেট কেনেকৈ দি দিব পাৰে আপোনাৰ কিমান মান লাগিব এদিনত চন্দন দাৰ লগত কথা নাই আপুনি কওক আপুনি যে এইটো হেৰি কৰিব চন্দন দাৰ লগত কি কথা আছে আপুনি কওক সুধি ল'ব কথা নাই আপুনি কওক চন্দন দাটো বাদ দিয়ক আপুনি কওক কিমান লাগিব আপোনাৰ মোৰ হা মোৰ নাম সুৰজিত বৰ্মন আৰু আপুনি এটা কাম কৰিব লাগিব হেল্ল' আপোনাৰ কিমান মান লাগিব পইচা কওকচোন এদিনত ৩,০০০ টকা কেমেৰা অকল কেমেৰাতে মাইনৰিটি অলপ বেছি ক'লে নেকি অলপ কম হ'লে ভাল আছিল আৰু আমাৰো সুবিধা আমাৰো যিহেতু বেছি এমাউণ্টটোৰ কাম নহয় আৰু আপোনাৰ কি কেমেৰা হয় এইটো হা 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 কি ক'লে TV100 অঁ ঠিক আছে কেমেৰা ঠিক আছেতো পিকচাৰ কোৱালিটি বাৰু আপোনাৰ কি বুলি কয় আপোনাক এতিয়া কিবা এগ্ৰিমেণ্টৰ কাৰণে কিবা লাগিব নেকি এডভান্স ৰ'ব এক ছেকেণ্ড ৰ'বচোন আপোনাৰ চন্দনৰ লগত কথা পাতিবতো মোৰ লগত কিয় কথা পাতিব বিচৰা নাই চন্দন দাৰ লগত মই কথা পাতিছোঁ চন্দন দাই আপোনাৰ নাম্বাৰ দিছে হয়নে নহয় এতিয়া আপুনি মোৰ লগত কিয় কথা পাতিব বিচাৰে নাই আপুনি মোৰ লগত কথা পাতক আপোনাৰ কি লাগে এদিনত কিমান কি সেনেকুৱা গোটেইখিনি কথা আমি ডিছকাছ কৰি লওঁ আপোনাৰ কি দোকানো আছে নেকি মাংসৰ দোকান গাহৰি নে কিহৰ ব্ৰইলাৰ ক'ত আপোনাৰ দোকান
বৰখালত চকত। বৰহলা চকত। অঁ ঠিক আছে আপুনি মই আপোনাক ডেটটো দিম হা। অঁ হ'ব আপুনি সেই ডেটটোত মোৰ শ্বুটিংটো কৰি দিলে হ'ল। তাৰমানে মোৰ শ্বৰ্ট ফিল্ম হ'ব, গান নহয় শ্বৰ্ট ফিল্ম। অঁ হ'ব হ'ব। ঠিক আছে। অঁ আৰে হেমো মই গগনে কৈছোঁ। মই কৈছোঁ এইটো প্ৰিয়ংকল আছিল। হা প্ৰিয়ংকল আছিল এইটো প্ৰিয়ংকল।